চহৰৰ পৰা বহুত দূৰত এখন গাঁও আছিল। সেই গাঁওখনত এজোপা বৰগছ আছিল। তাতে এডাল ঝুলনা ওলমি আছিল। কিন্তু কোনো গাঁৱৰ মানুহেই সেই ঝুলনাটোত বহিবলৈ সাহস নকৰিছিল। এদিন ৰমেশ আৰু তাৰ পত্নী শেৱালীয়ে শুই আছিল। তেতিয়াই খিৰিকীৰ পৰা কোনোবাই কন্দা মাত আহিবলৈ ধৰিলে, যাৰ কাৰণে ৰমেশে টোপনিৰ পৰা সাৰ পালে। আৰে, কোনে কান্দিছে? হে ভগৱান, এনেকুৱা লাগিছে কন্দা শব্দ সেই বৰগছজোপাৰ ফালৰ পৰা আহিছে। শেৱালী, উঠা না, আজি আকৌ সেই কন্দাৰ শব্দ আহিছে। হে ভগৱান, কন্দাৰ শব্দ সেই বৰগছজোপাৰ ফালৰ পৰা আহিছে। তুমি ভয় নাখাবা, ৰবা মই চাই আহোঁ। তাৰ পাছত ৰমেশে খিৰিকীৰ ফালে গ'ল আৰু সি দেখি আচৰিত হ'ল। সেই ঝুলনাডালত এজনী মাইকী মানুহ দেখা পালে। সি এযোৰ বগা কাপোৰ পিন্ধি আছিল আৰু লাহে লাহে কান্দি আছিল। শেৱালী, এইফালে আহাচোন, ঝুলনাত কোনোবা বহি আছে। তাৰ পাছত শেৱালীও খিৰিকীৰ ফালে গ'ল আৰু সেই মাইকী মানুহজনীক দেখিলে। হেৰা, সেই গছজোপাৰ ঝুলনাত থকা চোৰেলজনী, সেইজনীয়ে চাগে। যি টি কথা নকবিচোন, সেইজনী মানুহ হয়, চোৰেল নহয়। ৰাতি 2 বজাত কোনে ঝুলনা খেলি থাকে অ? তুমি ৰখা, মই বাহিৰত গৈ চাই আহোঁ। নালাগে যাবলৈ, তোমাৰ মাথাটো বেয়া হৈছে নেকি? নিজে মৃত্যুক আঁকোৱালি ল'বলৈ মই আপোনাক কলৈ যাব নিদিওঁ। তেতিয়াই সেই চোৰেলজনী হঠাতে নাইকিয়া হৈ গ'ল। তাকে দেখি দুয়ো বহুত ভয় খালে। ঐ, মোৰ বহুত ভয় লাগিছে। সেইজনী ইমান পটক মানে ক'ত গ'ল? মই কৈছিলোঁ নহয়, এইজনী সাধাৰণ মহিলা নহয়। তুমি ঠিকে কোৱা শেৱালী, এই ঝুলনাডালত নিশ্চয় কিবা নহয় কিবা গৰ্বৰ আছে। সেইকাৰণে গাঁৱৰ মানুহে ওচৰলৈ যাবলৈ ভয় কৰে। মইতো আজিলৈকে এইবোৰ কথা মানুহৰ মাজতে শুনিছিলোঁ। মই আজি নিজ চকুৰে দেখিলোঁ। মই আৰু নাথাকোঁ ইয়াত। তাৰ পিছদিনা চহৰৰ পৰা শেৱালীৰ ভায়েক লুলু আৰু তেওঁৰ পত্নীৰ সৈতে তাৰ ঘৰলৈ আহিল। শেৱালী বাই, তুমি ক'ত আছা? আৰে ভাইটি, তুমি আজি বাইদেউলৈ কিয় মনত পৰিল? এনেহে বহুত দিন দেখা পোৱা নাছিলোঁ। ভাবিলোঁ মৰমৰ বাইজনীক এবাৰ লগ কৰি যাওঁ। তাৰ পাছত গোটেই দিনটো হাঁহি ফূৰ্তিৰে পাৰ কৰালে আৰু ৰাতি হোৱাৰ পাছত ভাইটি, তুমি নিৰুৰ লগতে শুৱা, আমি এইটো ৰুমত শুওঁ। আৰু শুনা, কিবা বস্তুৰ প্ৰয়োজন হ'লে মোক ক'বা। আৰু তাকে কৈ শেৱালীয়ে গুচি গ'ল। কিছু সময়ৰ পিছত নিৰুৰ চকু সেই ঝুলনাটোৰ ওপৰত পৰিল। হেৰা, এফালে আহাচোন। এই গছজোপাৰ তলত এডাল ঝুলনা লগাই থৈছে। আমাৰ চহৰত এনেকুৱা ক'তো দেখা পোৱা নাই। ব'লাচোন, মোৰ ঝুলনাত খেলিব বহুত মন গৈছে। ব'লা না। ৰবা, এতিয়া ৰাতি হ'ল। ৰাতিপুৱা তুমি ঝুলনাত খেলিবা। এতিয়া শুৱা। তাকে কৈ সি শুবলৈ গ'ল, কিন্তু নিৰুৱে ঝুলনাটোত চায়ে থাকিল। হেৰা, ব'লা না, মোৰ বহুত মন গৈছে খেলিবলৈ। কিন্তু লুলুৱে তাৰ কথাখিনি নুশুনা ভাও দি শুই থাকিল। তাৰ পাছত নিৰুৱে ভাবিলে, এই ঝুলনাটোচোন ঘৰটোৰ ওচৰতে আছে, মই অকলে গুচি যাওঁ। তাৰ পাছত নিৰুৱে ঘৰৰ পৰা অকলে যাবলৈ ওলাল আৰু সি গৈ ঝুলনাটোৰ ওচৰত পালেগৈ। তাৰ পাছত সি ঝুলনাটোত বহি খেলিবলৈ ল'লে আৰু মুখত এটি গুণগুণাই গান গালে। অলপ সময় নিৰুৱে হাঁহি ফূৰ্তিত পাৰ কৰালে। আজি বহুত ভাল লাগিল। এতিয়া ঘৰলৈ যাওঁ, তাই তত পালে মোক বিচাৰি ফুৰিব। তাৰ পাছত নিৰুৱে ঝুলনাটোৰ পৰা নামুৰিব লওঁতেই তাক কোনোবাই ধৰি ৰখাৰ নিচিনা লাগিল আৰু সি নামুৰিব নোৱাৰা হ'ল। সি বহুত ভয় খালে। আৰে, মোক কোনে ধৰি ৰাখিছে? কোন হয়? ইফালে সিফালে চাই নিৰুৱে কাকো দেখা নাপালে। আৰে, মই কেলে নামুৰিব পৰা নাই? বচোৱা, মোক কোনোবাই বচোৱা। হেৰা, কোনোবাই সহায় কৰা। তেতিয়াই নিৰুৰ মাত শুনি লুলুৱে টোপনিৰ পৰা সাৰ পালে আৰু ৰমেশ আৰু শেৱালীও দৌৰি লুলুৰ ওচৰ পালেগৈ। নিৰুৰ মাত শুনিছিলোঁ, ক'ত গ'ল তাই? তেতিয়াই ৰমেশৰ চকু নিৰুৰ ওপৰত পৰিল। সেই গছজোপাৰ তলত পৰি থকা দেখিলে আৰু তিনিও গৈ সেই গছজোপাৰ ওচৰত পালেগৈ। সিহঁতে তাক বেহুচ হৈ থকা অৱস্থাত দেখা পালে। নিৰু, তোমাৰ কি হ'ল? হে ভগৱান, এতিয়া কি হ'ব?
তুমি ইয়ালৈ আহিবই নালাগিছিল। তাৰপিছত তিনিও নিৰুক লৈ ঘৰলৈ আহিল। ৰাতিপুৱা হোৱাৰ লগে লগে নিৰুৰ হুঁচ আহিবলৈ ধৰিলে। নিৰু, তুমি ঠিকে আছা? আজিৰ পৰা সেই গছজোপালৈ নাযাবা। জোলনাটোত কোনোবা চোৰেলৰ ছায়া আছে। ঠিকে আছো বাই, আজিৰ পৰা সেই জোলনাডাললৈ কেতিয়াও নাযাওঁ। আকৌ ৰাতি হোৱাৰ পিছত সকলোৱে শুই থাকিল। কিন্তু নিৰু টোপনিৰ পৰা সাৰ পালে। তাৰ চকু ৰঙা হৈ গ'ল আৰু ঘৰৰ পৰা জোলনাডাললৈ গ'ল আৰু জোলনা খেলিবলৈ ধৰিলে। তাৰ হহাৰ শব্দ শুনি সকলোৱে টোপনিৰ পৰা সাৰ পাব ধৰিলে। ৰমেশ আৰু শেৱালিয়ে লুলুৰ ৰুমলৈ আহিল আৰু নিৰুক নেদেখি সিহঁতে চিন্তাত পৰে। হে ভগৱান, নিৰুৱে ক'ত গ'ল আকৌ? আৰু সকলোৱে খিৰিকীৰ ফালৰ পৰা চালে আৰু দেখি আচৰিত হ'ল। তিনিও গৈ নিৰুৰ ওচৰত পালেগৈ। ঐ নিৰু, জোলনাটো বানাম। মই কালিয়ে কৈছিলোঁ নহয় ইয়ালৈ নাহিবি বুলি। এবাৰ ক'লে বুজি নাপাওঁ নেকি? নিৰুৱে একো নকলে, অকল হাঁহি থাকিল। হে ভগৱান, নিৰু চোৰেল হৈ গ'ল। নিজৰ প্ৰাণ ৰক্ষাৰ কাৰণে পলা ইয়াৰ পৰা। তাৰ পাছত তিনিওটাই তাৰ পৰা পলাল আৰু পলাই থাকোঁতে কেইটামান গাঁৱৰ মানুহ লগ পালে। আৰে ৰমেশ, ইমান ৰাতি ক'ত যোৱা? কি হ'ল? আৰে ককাই, ইয়াৰ পত্নী নিৰু চহৰৰ পৰা আহিছিল, কিন্তু সেই বৰগছজোপাত বান্ধি থোৱা ঝুলনাডাল খেলিবলৈ গ'ল। তাৰপিছত তাত থকা চোৰেলজনীয়ে তাৰ গাত লাগি ল'লে। হে ভগৱান, কি শুনিছো এইবোৰ? ব'লা আমি সকলোৱে মিলি যাওঁ। সকলো গাঁওবাসী মিলি সেই বৰগছজোপাৰ ওচৰত পালেগৈ। নিৰুৱে তেতিয়াও জোলনাত বহিয়ে আছিল। ঐ চোৰেল, তোৰ বহুত হৈ গ'ল। তই এই গাঁৱৰ মানুহক বহুত অশান্তি কৰি থাক। তোৰ কাৰণে কোনেও এই ৰাস্তাটোৰে যাবলৈ সাহস নকৰে। কিন্তু আজি তোৰ খেল শেষ কৰিহে এৰিম। ব'লা ৰাইজসকল, এই চোৰেলজনীক আজি শুধাই নেৰো। আমি এই জোলনাডালক কাটি গছৰ পৰা আঁতৰাই দিব লাগিব। তাৰ পাছত গাঁৱৰ মানুহে ৰছীডাল কাটি আঁতৰাই দিলে আৰু নিৰুৱে তলত বাগৰি পৰিল। খঙতে চোৰেলজনী তাৰ গাৰ পৰা ওলাই আচল ৰূপ ল'লে। তহঁতি একো ভাল নকৰিলি, এতিয়া তহঁতি চবেই মৰিবি। ভাই, সোনকালে এই জোলনাডালত জুই লগাই দিয়া। কিজানি চোৰেলজনীও ভস্ম হৈ যায়। তাৰ পাছত সেই জোলনাডালত জুই লগাই দিলে। লগে লগে চোৰেলজনীও জ্বলিব ধৰিলে। মই কাকো নেৰো, মই আকৌ আহিম।